কৃষ্ণ মই প্ৰণামী আকৌ আহিছোঁ আন এটি ভিডিঅ' লৈ সমগ্ৰ ৰাজ্যতে চলিছে শ্ৰী শ্ৰী কৃষ্ণ ৰাসৰ প্ৰস্তুতি আৰু সেই সুযোগতে মই আপোনালোকক ৰাসৰ শুভেচ্ছা জনাইছোঁ আহিবলগীয়া 26 নৱেম্বৰত মাজুলীৰ শ্ৰী শ্ৰী কৃষ্ণ ৰাস মহোৎসৱৰ ব্যাপক প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে শৰৎকালৰ ৰাতি অতি বিতোপন ৰাস ক্ৰীড়া কৰিতে কৃষ্ণৰ ভৈলাম 26 নৱেম্বৰৰ পৰা আৰম্ভ হ'বলগীয়া এই উৎসৱৰ সংগতি ৰাখি আয়োজক সমিতিসমূহে স্থায়ী আৰু অস্থায়ী মঞ্চত আখৰা প্ৰায় সম্পূৰ্ণ হৈ উঠিছে আৰু আপোনালোকে দেখাই পাইছে অঞ্চলসমূহৰ প্ৰায় শতাধিক যুৱক যুৱতী বোৱাৰী আৰু কণ কণ শিশুসকলে অংশগ্ৰহণ কৰিছে আৰু সকলো জানেই যে ৰাস উৎসৱ হৈছে এনে এক উৎসৱ য'ত ভগৱান শ্ৰীকৃষ্ণৰ জীৱন লীলাক উপভোগ্য কৰি প্ৰদৰ্শন কৰা হয় শৰতৰ পূৰ্ণিমা ৰাতি শ্ৰীকৃষ্ণই আকৌ মামা কংসক বধ কৰিব আৰু কৃষ্ণৰ সৈতে 16 গোপীসকলে আনন্দ মনে নাচিব আৰু মাজুলী দ্বিতীয় বৃন্দাবনলৈ পৰিণত হ'ব আৰু মাজুলীৰ বিভিন্ন প্ৰান্তত ৰাসৰ প্ৰস্তুতি জোৰদাৰ গতিত চলি আছে আৰু এই সুযোগতে মই আপোনালোকক মাজুলীলৈ আমন্ত্ৰণ জনাইছোঁ সকলোৱে যাতে এইবাৰ ৰাস উপভোগ কৰে আৰু মাজুলীৰ এজাৰগুৰি কেশতী জনজাতি কৃষ্টি সংঘই প্ৰথমবাৰৰ বাবে ৰাস মিচিং ভাষাত আয়োজন কৰা হৈছে আৰু সকলোকে নিমন্ত্ৰণ জনাইছোঁ আপোনালোকে এবাৰ মিচিং ভাষাত ৰাস কেনেকৈ পতা হৈছে এয়া উপভোগ কৰিবলৈ নিমন্ত্ৰণ জনাইছোঁ শুনিব পাইছোঁ অসম চৰকাৰে ৰাস সমিতিসমূহলৈ 25,000 টকাকৈ অনুদান আগবঢ়াইছে আৰু এটা ভাল খবৰ আমি শুনা পাইছোঁ নলবাৰী ৰাস মহোৎসৱলৈ মহাভাৰতত শ্ৰীকৃষ্ণ অভিনয় কৰা নীতিশ ভাৰদ্বাজ আহিব বুলি আমি শুনিব পাইছোঁ আৰু এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক পকাজৰাৰ মধ্য মাজুলী শংকৰদেৱ কৃষ্টি সংঘৰ শ্ৰীকৃষ্ণৰ সম্পূৰ্ণ ৰাসলীলা দৰ্শনাৰ্থীক আদৰণি জনাইছোঁ ইংৰাজী 26, 27 আৰু 28 নৱেম্বৰত আশা কৰোঁ আপোনালোক আহিব বুলি ধন্যবাদ